সংযুক্ত মুক্তিবাহিনী অসম অৰ্থাৎ আলফা স্বাধীনক লৈ পুনৰবাৰ চৰ্চা আৰম্ভ হৈছে। আলফাৰ স্বাধীনৰ প্ৰচাৰৰ দায়িত্বত থকা পৰেশ বৰুৱাৰ ভতিজাক মুন্না বৰুৱা বৰ্তমান সন্ধানহীন হৈ আছে। বিভিন্ন সময়ত আলফা স্বাধীনৰ হৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰি অহা এই মুন্না বৰুৱা আজি 2 বছৰৰ আগতে ঘৰ এৰি পাইছিলগৈ পৰেশ বৰুৱাৰ কাষত। কিন্তু হঠাতে আলফাৰ ম্যানমাৰ শিবিৰৰ পৰা মুন্না সন্ধানহীন হোৱাত আকৌ এবাৰ আলফা স্বাধীনক লৈ প্ৰশ্ন আহি পৰিছে। বিভিন্ন চৰ্চা আৰু প্ৰশ্ন উত্থাপন হৈছে। অসমৰ সাৰ্বভৌমত্ব দাবী কৰা 1990 চনত ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষণা কৰা এই সংগঠনটি 1979 চনৰ 7 এপ্ৰিলত আহোম ৰাজত্বৰ শ্ৰীস্বৰূপ শিৱসাগৰত স্থিত ৰংঘৰৰ বাকৰিত গঠিত হয়। 1983 চনত নাগালেণ্ডৰ সংগঠন LSCNৰ লগত আৰু 1987 চনত ম্যানমাৰত AIৰ লগত মিল হৈ 1990 চনৰ পৰা সশস্ত্ৰ কাৰ্য আৰম্ভ কৰে। সম্প্ৰতি 2টা ভাগত বিভক্ত সংগঠনটোৰ পৰেশ বৰুৱা নেতৃত্বাধীন গোটটোৰ প্ৰচাৰ বিভাগৰ মুখ্য বিষয়া তথা বৰুৱাৰ ভতিজাক মুন্না বৰুৱাৰ নিৰুদ্দেশে সংগঠনটোৰ তৰচৰত চলি থকা বিভিন্ন পৰিঘটনাৰ বিষয়ে সন্দেহৰ অৱতাৰণা ঘটাইছে। বৰ্তমানলৈ কোনো কাৰণ স্পষ্ট নোহোৱা এই ঘটনাই আলফাৰ অন্তৰ্কণ্ডল বিদ্ৰোহ অথবা কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ বিষয়ে বহু প্ৰশ্নৰ উল্লেখ কৰিছে। সংশয় তথা নিৰাপত্তাহীনতাত ভুগিছে নেকি স্বাধীনতাৰ সপোন খেদি ওলাই যোৱা এচাম যুৱক যুৱতীয়ে 4 দশকৰ পুৰণি এই সংগঠনটি বহু চৰ্চিত হৈ আহিছে। অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত আলফা এক অস্বীকাৰ কৰিব নোৱাৰা শক্তি যদিও এই শক্তিৰ লক্ষ্যপ্ৰাপ্তিৰ যাত্ৰাত যে কিছুমান নতুন সমস্যাৰ সূত্ৰপাত ঘটিছে সেয়া ধৰো। ব্যুৰো ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।